অনুগ্ৰহকাৰী স্বৰ্গীয় প্ৰেমীময় পবিত্ৰ পিতা ঈশ্বৰৰ প্ৰশংসা আৰু তেওঁৰ পুত্ৰ যীশুৰ নামেৰে দৈনিক দিনে ধন্যবাদ। প্ৰিয়গণ, আজিৰ আৰাধনালৈ আৰু আজিৰ উপাসনাত অহা প্ৰতিগৰাকী খ্ৰীষ্ট বিশ্বাসীগণ আমি ঈশ্বৰৰ জীৱিত বাক্য আমি শুনিবলৈ পালোঁ আৰু জীৱিত বাক্যৰ দ্বাৰাই আমি প্ৰত্যেকেই শুনিবলৈকে পালোঁ। জীৱিত বাক্যই আপোনাৰ আৰু মোৰ জীৱনৰ বিষয়ে কথা ক'বলৈ আৰম্ভ কৰিছে। আপুনি আৰু মই গৈ থকা পথবিলাকৰ বিষয়ে জনাবলৈ, আপুনি আৰু মই গৈ থকা পথবিলাকৰ বিষয়ে বুজাবলৈ আজি ঈশ্বৰৰ বাক্যই আপোনাক আৰু মোক কথা কৈ আছে। প্ৰিয়গণ, যেনে প্ৰকাৰে আমি শুনিবলৈকে পালে ইয়াতে কৈছে প্ৰথম যোহন 1 অধ্যায় যেনেকৈ 5 পৰা 7 পদলৈকে আমি শুনিলো। আমি যি বাৰ্তা তেওঁৰ পৰা পাই শুনি তোমালোকক জনাইছো। ইয়াতে কৈছে আমি যি বাৰ্তা তেওঁৰ পৰা পাই শুনি আমি তোমালোকক জনাইছো বুলি কৈছে। সেয়ে এই ঈশ্বৰ পোহৰ আৰু আন্ধাৰ তেওঁত এফেৰিও নাই। ঈশ্বৰত কি বুলি কৈছে? আন্ধাৰ এফেৰিও নাই বুলি কৈছে। তো আজি আমি যাৰ নামেৰে আৰাধনা কৰো, যাৰ নামেৰে আমি প্ৰাৰ্থনাত এক সমবেত হৈছো, যাৰ নামেৰে আমি আৰাধনাত এক সহভাগিতা হৈ সৃষ্টিকৰ্তা পবিত্ৰ ঈশ্বৰৰ কাষত চাপিছো, সেই হৈছে পোহৰ। সেই ঈশ্বৰ হৈছে পোহৰ। সেই প্ৰভু যীশু খ্ৰীষ্ট হৈছে পোহৰ। কিয়নো খ্ৰীষ্ট যীশুৰ নামতহে আমি প্ৰাৰ্থনা কৰিছো, খ্ৰীষ্ট যীশুৰ নামতে আমি আমিন বুলি আমি ঘোষণা কৰিছো। প্ৰিয়গণ, তো একেদৰে যেতিয়া আমি প্ৰাৰ্থনা কৰো, প্ৰাৰ্থনা কৰাৰ শেষত আমি মোহৰ মাৰো। আমাৰ প্ৰাৰ্থনা কৰাৰ শেষত আমি কি কৰো? আমি মোহৰ মাৰো আৰু আমি কওঁ খ্ৰীষ্ট যীশুৰ নামত আমি যাচনা কৰিম। তো প্ৰিয়গণ, সেই খ্ৰীষ্ট যীশুত আন্ধাৰ এফেৰিও নাই বুলি কৈছে। তো প্ৰিয়গণ, আজি আপুনি কেনে প্ৰকাৰ দিশত দৈনিক দিনে আপুনি গতি কৰি গৈ আছে? দৈনিক দিন আপুনি কেনে প্ৰকাৰ দিশত আপুনি অতিবাহিত কৰি আপুনি জীৱন যাপন কৰি আপুনি অতিবাহিত কৰি আপুনি গৈ আছে? প্ৰিয়গণ, আপুনি মই প্ৰত্যেকে নিজকে নিজে এটা চোৱাৰ আৰু দৃষ্টি কৰাৰ সময় হয়। কিয়নো যিটো সময়ত আজি আপুনি আৰু মই আছো, এইটো সময় হৈছে অনুগ্ৰহৰ সময়, অনুগ্ৰহৰ কাল বুলি আমি কওঁ। কিয়নো অনুগ্ৰহৰ কাল হয় আৰু এই অনুগ্ৰহৰ কালত আপুনি কেনে প্ৰকাৰ দিশত আপুনি অতিবাহিত কৰি গৈ আছে? কেনে প্ৰকাৰ দিশত আপুনি জীৱন অতিবাহিত কৰি আপুনি দৈনিক দিনে আপুনি গৈ আছে? প্ৰিয়গণ, কিয়নো আজি খ্ৰীষ্ট যীশুৰ লগত আপুনি আছেনে? যদি খ্ৰীষ্ট যীশুৰ লগত আছে, তেনেহলে আপোনাৰ লগত আন্ধাৰ কেতিয়াও নাথাকিব। আপোনাৰ লগত আন্ধাৰ কেতিয়াও নাথাকিব। কিয়নো খ্ৰীষ্ট যীশুত আন্ধাৰ এফেৰিও নাই। তো আজি আপনি খ্ৰীষ্ট যীশুৰ নামত প্ৰাৰ্থনাকাৰী, আপনি খ্ৰীষ্ট যীশুৰ নামত প্ৰাৰ্থনা কৰা একজন প্ৰাৰ্থনাকাৰী লোক হয়। আমি প্ৰত্যেক খ্ৰীষ্ট যীশুৰ নামত প্ৰাৰ্থনা কৰা একজন প্ৰাৰ্থনাকাৰী লোক। তেনেহলে প্ৰিয়গণ, আজি আপনি যদি খ্ৰীষ্ট যীশুৰ লগত আপোনাৰ সহভাগিতা আছে, খ্ৰীষ্ট যীশুৰ সৈতে আপুনি দৈনিক দিনেই আপোনাৰ ৰিলেশ্যন সম্পৰ্ক সহভাগিতা ৰাখি আপুনি প্ৰতিদিনে আগবাঢ়ি গৈ আছে, তেন্তে আপোনাৰ জীৱনত আন্ধাৰৰ কামবিলাক নাই। আপোনাৰ লগত আন্ধাৰৰ কামবিলাক নাই, কিয়নো খ্ৰীষ্ট যীশুত আন্ধাৰ নাই। প্ৰেজ দ্য লৰ্ড। আমি শুনিবলৈকে পালো ইয়াতে কৈছে সেয়ে ঈশ্বৰ পোহৰ আৰু আন্ধাৰ তেওঁত এফেৰি নাই। ঈশ্বৰে পোহৰ হয় আৰু তেওঁত আন্ধাৰ বোলা শব্দটো অকণো নাই বুলি কৈছে। তেওঁৰ সৈতে আমাৰ সহভাগিতা আছে, খ্ৰীষ্ট যীশুৰ সৈতে আমাৰ সহভাগিতা আছে, পোহৰৰ সৈতে আমাৰ সহভাগিতা আছে। আপুনি কয় মই পোহৰৰ দিশত গতি কৰি থকা মই এজন খ্ৰীষ্টিয়ান বিশ্বাসী হওঁ, মোৰ পোহৰৰ সৈতে মোৰ সহভাগিতা আছে, পোহৰৰ দিশত মই দৈনিক দিনে অতিবাহিত কৰি গৈ থকা এজন খ্ৰীষ্ট বিশ্বাসী মই। কিন্তু আপনি যদি পোহৰৰ দিশত আপনি প্ৰত্যেকৰে গতি কৰি গৈ আছে, পোহৰৰ দিশত আপনি প্ৰত্যেক অতিবাহিত কৰি আপনি গৈ আছে, তেনেহলে খ্ৰীষ্ট যীশু আপোনাৰ সৈতে আছে আৰু খ্ৰীষ্ট যীশুৰ সৈতে আপুনি আছে। যদি আপনি খ্ৰীষ্ট যীশুৰ সৈতে আছে, তেনেহলে আন্ধাৰৰ কাৰ্যবিলাক আপোনাৰ লগত অকণো এতিয়াও নাথাকে। প্ৰেজ দ্য লৰ্ড। কিয়নো খ্ৰীষ্ট যীশুত আন্ধাৰ নাই, তেনেহলে আপনি খ্ৰীষ্ট যীশুত আছে, তেনেহলে আন্ধাৰ আপোনাৰ লগত কেনেকৈ থাকে? আপোনাৰ লগত আন্ধাৰ কেতিয়াও থাকিব নোৱাৰে। তো তাৰ কাৰণে আজি আপনি কেনে প্ৰকাৰ দিশত গতি কৰি গৈ আছে? আন্ধাৰৰ দিশত গতি কৰি গৈ আছে নেকি? আন্ধাৰৰ
দিনে আপনার জীবন অতিবাহিত করে আপনি গৈ আছে নেকি? তেনেহলে আপনি জানি লওক আপনি খ্রিস্ট যিশুত আজিও নাই। তেনেহলে আপনি জানি লওক খ্রিস্ট যিশুত আজিও আপনি নাই। কিন্তু খ্রিস্ট যিশুত থকা মানে আপনি পোহৰত, আৰু পোহৰৰ দিশত আপনি গতি কৰি থকা একজন লোক। কিন্তু বাইবেল স্পষ্টীকৰণে কৈছে তেওঁৰ সৈতে আমাৰ সৌভাগিতা আছে। ইয়াকে বুলি যদি আমি আন্ধাৰত পৰো না, খ্ৰীষ্টৰ সৈতে আমাৰ সৌভাগিতা আছে। মই এজন খ্ৰীষ্ট বিশ্বাসী হওঁ, খ্ৰীষ্টৰ সন্তান হওঁ, খ্ৰীষ্টৰ লগত মই দৈনিক দিনে প্ৰাৰ্থনাৰ জীৱন স্বৰূপে উৎসৰ্গিত কৰা এজন ব্যক্তি মই। এনে প্ৰকাৰে আপুনি দৈনিক দিনে আপুনি কোৱা এজন লোক হয়। এনে প্ৰকাৰে আপুনি এজন কোৱা খ্ৰীষ্ট বিশ্বাসী হয়। কিন্তু আন্ধাৰৰ কৰ্মত যদি আপোনাৰ কাৰ্যবিলাক যদি কৰি গৈ আছে, আন্ধাৰৰ দিশত আপুনি কাৰ্য কৰি গৈ আছে, তেনেহলে আপনি পোহৰৰ দিশত গতি কৰি থকা এজন লোক। প্ৰেজ দ্য লৰ্ড, হালেলুয়া। বাইবেল স্পষ্টীকৰণে কৈছে না, ইয়াকে বুলি যদি আমি আন্ধাৰত পৰো, আমি পোহৰৰ সন্তান, মই খ্ৰীষ্ট যীশুৰ সন্তান, মই খ্ৰীষ্ট যীশুৰ লগত থকা এজন ব্যক্তি, কিন্তু আপুনি দৈনিক দিনে কাৰ্য কৰি গৈ আছে, দৈনিক দিনে আপুনি আন্ধাৰৰ দিশত গতি কৰি অতিবাহিত কৰি আপুনি দৈনিক দিনৰ জীৱনত আপুনি গৈ আছে। প্ৰেজ দ্য লৰ্ড। তেনেহলে আপুনি কেনেকৈ ক'ব মই পোহৰৰ দিশত গতি কৰি থকা, পোহৰৰ দিশত গৈ থকা এজন খ্ৰীষ্ট বিশ্বাসী? প্ৰেজ দ্য লৰ্ড। হয় প্ৰিয়, আমি কেতিয়া পোহৰৰ সন্তান স্বৰূপে পোহৰৰ দিশত গতি কৰি থকা লোক স্বৰূপ হৈ পৰো জানে? যেতিয়া আমি আৰাধনালৈ আহো, যেতিয়া আমি প্ৰাৰ্থনালৈ আহো, যেতিয়া আমি উপাসনালৈ আহো, আৰু সেই প্ৰাৰ্থনা উপাসনা আৰাধনাত আমি যিমান সময় আমি বহি খ্ৰীষ্ট যীশুৰ সৈতে আমাৰ সময়খিনিক আমি দিওঁ, সেইখিনি সময়ত আমি পোহৰৰ সন্তান স্বৰূপে পোহৰৰ বাক্য, পোহৰৰ সন্তান স্বৰূপে পোহৰৰ দিশত গতি কৰি থকা এজন ব্যক্তিৰ নিচিনাকৈ ঈশ্বৰৰ বাক্যবিলাকক খুব মনোযোগ দি আমি শুনিবলৈ আৰম্ভ কৰো। আৰু এজন পোহৰৰ দিশত গতি কৰি থকা সন্তানৰ নিচিনাকৈ সেই সময়ছোৱাটোত আমাৰ জীৱনবিলাক হৈ পৰে। আৰু আৰাধনাৰ পৰা, প্ৰাৰ্থনাৰ পৰা, উপাসনাৰ পৰা আপুনি ওলাই যোৱাৰ পাছত আপোনাৰ জীৱনবিলাক কেনে প্ৰকাৰে হয় জানে? আন্ধাৰৰ দিশত গতি কৰি থকা এজন লোকৰ নিচিনা। প্ৰেজ দ্য লৰ্ড। আন্ধাৰৰ দিশত গতি কৰি থকা এজন লোকৰ নিচিনা বাইবেল স্পষ্টীকৰণে কৈছে ইয়াতে না, ইয়াকে বুলি যদি আমি আন্ধাৰত পৰো, তেন্তে মিছাক সত্য পালন নকৰো। প্ৰেজ দ্য লৰ্ড। আমি পোহৰৰ দিশত গতি কৰি থকা এজন পোহৰৰ দিশত অতিবাহিত কৰি থকা মই পোহৰৰ সন্তান, মই পোহৰৰ সৈতে মোৰ সহভাগিতা আছে, পোহৰ মোৰ সৈতে আছে। আপোনাৰ সৈতে যদি পোহৰ আছে, তেন্তে আপুনি খ্ৰীষ্টৰ সৈতে আছে। এইটো জানি লোৱাটো নিশ্চিত। আৰু যদি আপুনি পোহৰৰ সন্তান স্বৰূপে বুলি আপনি পোহৰৰ সন্তান বুলি আপনি যদি প্ৰমাণিত কৰি আপনি গৈ আছে, তেনেহলে আন্ধাৰৰ কৰ্মবিলাক আপোনাৰ লগত কেতিয়াও নাথাকে। প্ৰেজ
পোহৰৰ দিশত আপুনি গতি কৰি থকা এজন লোক হ'ব আৰু পোহৰৰ সৈতে আপোনাৰ সহভাগিতা থকা এজন আপুনি খ্ৰীষ্ট বিশ্বাসী। প্ৰেজ দ্য লৰ্ড, হালেলুয়া। না ইয়াতে কৈছে না আমি পোহৰত ফুৰো তেন্তে পৰস্পৰে আমাৰ সহভাগিতা আছে। হালেলুয়া। আপুনি খ্ৰীষ্টৰ বাইকত আছেনে? খ্ৰীষ্টৰ সৈতে আপোনাৰ ৰিলেশ্যন আছেনে? খ্ৰীষ্টৰ সৈতে আপোনাৰ প্ৰতিদিনে প্ৰাৰ্থনাত আপুনি সম্পৰ্ক আপুনি গঢ়ি তুলিছেনে? যদি এনে প্ৰকাৰে আপোনাৰ জীৱন অতিবাহিত কৰি আপুনি গৈ আছে তেন্তে জানি লওক আপুনি পোহৰৰ দিশত আপুনি অতিবাহিত কৰি থকা এজন খ্ৰীষ্ট বিশ্বাসী হয়। প্ৰেজ দ্য লৰ্ড, হালেলুয়া। যদি আপুনি কয় মই পোহৰৰ দিশত গতি কৰি থকা, পোহৰৰ দিশত অতিবাহিত কৰি থকা এজন খ্ৰীষ্ট বিশ্বাসী হওঁ, কিন্তু আপুনি দৈনিক দিনে কি কৈ গৈ আছে? অনেকক মিছা কথা কৈ গৈ আছে। দৈনিক দিনে আপুনি মিছা মাত মাতি গৈ আছে। দৈনিক দিনে অনেকক ঠকি গৈ আছে। দৈনিক দিনে অনেকৰ প্ৰতি আপুনি ক্ৰোধ কৰি গৈ আছে। অনেকক আপুনি হিংসা কৰি গৈ আছে। এনে প্ৰকাৰে আপুনি কিছু কাৰ্যবিলাকত লিপ্ত হৈ আপোনাৰ জীৱন অতিবাহিত কৰি গৈ আছে। তেনেহ'লে আপুনি পোহৰৰ দিশত গতি কৰা এজন খ্ৰীষ্ট বিশ্বাসী হয়নে বাৰু? কেতিয়াও হ'বই নোৱাৰে। প্ৰেজ দ্য লৰ্ড, হালেলুয়া। পোহৰৰ দিশত গতি কৰি থকা লোকসকলে কেতিয়াও মিছা নকয়, মিছা কথা নকয়। প্ৰেজ দ্য লৰ্ড, হালেলুয়া। প্ৰিয়গণ, আজি আপুনি আপোনাৰ পোহৰৰ সৈতে আপোনাৰ সহভাগিতা, পোহৰৰ সৈতে আপোনাৰ সম্পৰ্ক, পোহৰৰ সৈতে আপোনাৰ ৰিলেশ্যন আপুনি গঢ়ি তুলিবলৈ আৰম্ভ কৰক। যেনে প্ৰকাৰে আপুনি যদি খ্ৰীষ্টৰ আৰাধনাকাৰী এজন ব্যক্তি হয় তেতিয়াহ'লে খ্ৰীষ্টই দেখুওৱা আৰ্হিবিলাকক আপুনি পালন কৰিবলৈ আপুনি আগবাঢ়ি আহক। খ্ৰীষ্টৰ আৰাধনাকাৰী এজন লোক হয় তেন্তে খ্ৰীষ্টৰ বাক্যৰ প্ৰতি আপোনাৰ জীৱনবিলাকক আপুনি সমৰ্পণ কৰক। আৰু খ্ৰীষ্টৰ বাক্যৰ মতে যেতিয়া আপোনাৰ জীৱন সমৰ্পণ কৰিব আপুনি পোহৰৰ দিশত আপুনি গতি কৰি থকা এজন ব্যক্তি স্বৰূপ আপুনি নিজক নিজে আপুনি প্ৰমাণিত কৰিব। প্ৰেজ দ্য লৰ্ড, হালেলুয়া। আপুনি কৈছে মই পোহৰৰ দিশত গতি কৰি থকা এজন লোক, পোহৰৰ দিশত গৈ থকা এজন ব্যক্তি, কিন্তু দৈনিক দিনে আপুনি অন্ধকাৰৰ কাৰ্যবিলাক আপোনাৰ জীৱনত লিপ্ত হৈ আছে। অন্ধকাৰৰ কাৰ্য, মিছা কথা কোৱাটো অন্ধকাৰৰ কাৰ্য নহয় নেকি? হয়। যদি আপুনি পোহৰৰ দিশত গতি কৰি গৈ আছে, পোহৰৰ সৈতে আপোনাৰ সহভাগিতা ৰাখি আপুনি গৈ আছে আৰু পোহৰ আপোনাৰ সৈতে আছে তেন্তে আপুনি খ্ৰীষ্ট যীশুৰ লগত আছে, খ্ৰীষ্ট যীশু আপোনাৰ সৈতে আছে তেন্তে আপুনি মিছা কেতিয়াও ক'ব নোৱাৰে। প্ৰেজ দ্য লৰ্ড, হালেলুয়া। আপুনি সকলো পোহৰৰ কাৰ্যৰ লগত আপোনাৰ জীৱন সমৰ্পণ কৰি পোহৰৰ মন্দিৰত আপুনি পৰিচালনা কৰি গৈ আছে, কিন্তু আপুনি যদি মিছা কৈ গৈ আছে তেন্তে জানি আন্ধাৰৰ দিশত আপুনি গতি কৰি আছে। প্ৰেজ দ্য লৰ্ড, হালেলুয়া। তাৰ কাৰণে আজি যেনে প্ৰকাৰে আমি জানিবলৈকে পাওঁ মাংসৰ কাৰ্যবিলাক জনাজাত বুলি কৈছে, ঠিক তেনে প্ৰকাৰে আন্ধাৰৰ কাৰ্যবিলাককো আপুনি জানি লোৱাটো নিশ্চিত হয়। যেনে প্ৰকাৰে আমি দেখিবলৈকে পাওঁ গালাতিয়া 5 অধ্যায়ত আপুনি চাই 19 পদত যেনে প্ৰকাৰে মাংসৰ কাৰ্যবিলাকৰ কথা আমাক তাত জাননী দিছে। মাংসৰ কথাবিলাক আমাক তাত জানিবলৈকে দিছে, মাংসিক কাৰ্যবিলাক আমাক জানিবলৈকে দিছে। এনে প্ৰকাৰ কাৰ্যবিলাকত যদি আপুনি দৈনিক দিনে জীৱন যাপন কৰি অতিবাহিত কৰি আপুনি গৈ আছে আৰু খ্ৰীষ্টৰ আৰাধনাটো আহিছে, খ্ৰীষ্টৰ সৈতে আপুনি প্ৰাৰ্থনাটো সময় দিছে, খ্ৰীষ্টৰ নামত আপুনি আৰাধনা কৰি গৈ আছে, তেনেহ'লে আপুনি জানি লওক পোহৰৰ দিশত আপুনি গতি কৰি থকা এজন প্ৰকৃত আপুনি খ্ৰীষ্ট বিশ্বাসী নহয়। কিয়নো আপুনি আন্ধাৰৰ দিশত গতি কৰি থকা, আন্ধাৰৰ দিশত গতি কৰি থকা এজন। প্ৰেজ দ্য লৰ্ড, হালেলুয়া। আন্ধাৰৰ কাৰ্যবিলাক কি? আন্ধাৰৰ কাৰ্য পাপ। আন্ধাৰৰ কাৰ্য হৈছে পাপ আৰু পাপৰ কাৰ্যকাৰ হয় শয়তান। প্ৰেজ দ্য লৰ্ড। কিন্তু শয়তানে আদিৰে পৰা পাপ কৰি আহিছে। প্ৰেজ দ্য লৰ্ড। শয়তানে আদিৰে পৰা পাপ কৰি আহিছে আৰু শয়তানে আদিতে মিছা কথা কৈছে। তাৰ কাৰণে আজি আপুনি পোহৰৰ দিশত গতি কৰি থকা এজন খ্ৰীষ্ট বিশ্বাসী বুলি আপুনি কোৱাৰ পাছতেও, পোহৰৰ সৈতে আপোনাৰ সহভাগিতা সম্পৰ্ক আছে বুলি আপুনি কোৱাৰ পাছতেও আপুনি মিছা কথা সদায় কৈ আছে, সদায় মিছা কথা কৈ আছে, মিছা অভিযোগ আপুনি দাখিল কৰি আছে, মিছা
কাৰ্য প্ৰেজ দ্য লৰ্ড এই কাৰ্যবিলাক আপোনাৰ জীৱনত কেতিয়াও থাকিব প্ৰেজ দ্য লৰ্ড যেনে প্ৰকাৰে ইয়াতে কৈছে মাংসৰ কাৰ্য বুলি কৈছে কাৰ্য জনাজাত সেয়ে ব্যভিচাৰ অহুচি কাৰ্য লটপন আচৰণ দেৱ পূজা মায়া কৰ্ম নানাবিধ শত্ৰুতা বিবাদ ঈৰ্ষা খং বিৰোধ বিভেদ নানা মত অখুয়া মক্ত ৰংগ এইবিলাক কি বুলি কৈছে মানসিক কাৰ্য বুলি কৈছে প্ৰেজ দ্য লৰ্ড হালেলুয়া তো পোহৰৰ দিশত গতি কৰি থকা পোহৰৰ দিশত অতিবাহিত কৰি গৈ থকা বিশ্বাসীজনৰ লগত এনে প্ৰকাৰে কাৰ্যবিলাক কেতিয়াও থাকিব নোৱাৰে প্ৰেজ দ্য লৰ্ড হালেলুয়া এনে প্ৰকাৰ কাৰ্যবিলাকত যদি আজিও আপুনি জীৱন অতিবাহিত কৰি গৈ আছে তেনেহলে অন্ধকাৰৰ দিশত আপুনি অতিবাহিত কৰি গতি কৰি থকা এজন ব্যক্তি স্বৰূপে আপুনি গৈ আছে প্ৰেজ দ্য লৰ্ড আপুনি কেনি গৈ আছে নিজকে চাবলৈ আৰম্ভ কৰক আপুনি কোন দিশে গৈ আছে নিজকে চাবলৈ আৰম্ভ কৰক প্ৰিয়গণ আপুনি ইয়াতে আৰাধনালৈ আহে আপুনি এজন খুব খ্ৰীষ্টৰ ভক্তৰ নিচিনাকৈ আহে যেতিয়া আপনি প্ৰাৰ্থনাত বহে আপনি এজন খ্ৰীষ্ট বিশ্বাসীৰ নিচিনাকৈ আপনি প্ৰাৰ্থনাত বহে খ্ৰীষ্টক আপনি খ্ৰীষ্ট বিশ্বাসীৰ নিচিনা সময় দিয়ে কিন্তু এই সময়ছোৱাত আপোনাৰ জীৱনটো পোহৰৰ দিশত গতি কৰি থকা এজন ব্যক্তিৰ নিচিনা আমি উপলব্ধি কৰিব পাৰোঁ কিন্তু এই আৰাধনাৰ পৰা ওলাই যোৱাৰ লগে এনে প্ৰকাৰে কাৰ্যবিলাক আপোনাৰ জীৱনত পৰিপূৰ্ণতাৰে পৰিপূৰ্ণ হৈ যদি এনে প্ৰকাৰে কাৰ্যবিলাক আপোনাৰ জীৱনত পৰিপূৰ্ণতাৰে পৰিপূৰ্ণ হৈ পৰে তেনেহলে আপনি অন্ধকাৰৰ দিশত আপনি গতি কৰি থকা এজন লোক আজি হৈ আছে প্ৰেজ দ্য লৰ্ড আপনি খ্ৰীষ্ট যীশুকে এতিয়াও পোৱা নাই খ্ৰীষ্ট যীশুৰ সৈতে আপোনাৰ এতিয়াও সহভাগিতা সম্পৰ্ক ৰিলেশ্যন আপনি গঢ়ি তুলিব পৰা নাই প্ৰেজ দ্য লৰ্ড হালেলুয়া তো তাৰ কাৰণে খ্ৰীষ্ট যীশুৰ সৈতে আপোনাৰ সহভাগিতা সম্পৰ্ক সম্পূৰ্ণৰূপে গঢ়ি তুলিবলৈ হলে আপনি পোহৰৰ দিশত আপনি অতিবাহিত কৰক পোহৰৰ দিশত আপোনাৰ জীৱন আপনি অতিবাহিত কৰিবলৈ আৰম্ভ কৰক পোহৰৰ দিশত আপোনাৰ জীৱন উৎসৰ্গা কৰি আপনি আগুৱাই যাবলৈ আপুনি আৰম্ভ কৰক তো একেদৰে আজি আমি প্ৰত্যেকে জানিবলৈকে পাওঁ বাইবেল স্পষ্টীকৰণে আপোনাক আৰু মোক জানিবলৈকে দিছে স্পষ্টীকৰণে আপোনাক আৰু মোক জানিবলৈ দিছে প্ৰিয়গণ যেনে প্ৰকাৰে মিছা কথা শয়তানৰ পৰা প্ৰেজ দ্য লৰ্ড মিছা কথাটো শয়তানৰ পৰা যেনে প্ৰকাৰে আদি পুস্তকত যদি আপুনি চাই তাতে শয়তানে প্ৰথমতে তেওঁলোকক মিছা কথা কৈ তেওঁলোকক কি কৰিলে ঈশ্বৰৰ পৰা আঁতৰাই লৈ প্ৰেজ দ্য লৰ্ড মিছা কথা ক'লে আৰু মিছা কথা কৈ তেওঁলোকক ঈশ্বৰৰ পৰা কি কৰিলে শয়তানে আঁতৰাই লৈ গ'ল কিয়নো আমি ইয়াতে জানিবলৈ পাওঁ আদি পুস্তক 3 অধ্যায় 4 পদত কৈছে চাওক কি ক'লে দৰাচলতে তোমালোকে নমৰিবা বুলি ক'লে প্ৰেজ দ্য লৰ্ড কিন্তু শয়তানে মিছা কথা তো শয়তানে আদিৰে পৰা কি কৰি আহিছে মিছা কথা কৈ আহিছে শয়তানে আদিৰে পৰা কি কৰি আহিছে পাপ কৰি আহিছে আৰু শয়তানৰ কৰ্মবিলাকে হৈছে অন্ধকাৰৰ কৰ্ম প্ৰেজ দ্য লৰ্ড হালেলুয়া আজি আপনি পোহৰৰ দিশত আপোনাৰ জীৱন উৎসৰ্গিত কৰক পোহৰৰ দিশত আপোনাৰ লাইফ আপনি সমৰ্পণ কৰক আৰু পোহৰৰ দিশত আগুৱাই যাবলৈ আপুনি চেষ্টা কৰাটো আপোনাৰ মোৰ ডাঙৰ কৰ্তব্য কাৰ্য যদি আপনি খ্ৰীষ্টৰ আৰাধনাকাৰী লোক হয় খ্ৰীষ্টৰ লগত আপোনাৰ ৰিলেশ্যন সহভাগিতা সম্পৰ্ক আছে বুলি আপনি যদি কোৱা যে খ্ৰীষ্ট বিশ্বাসী হয় তেনেহ'লে প্ৰিয়গণ খ্ৰীষ্টৰ বাক্যৰ মতামত আপনি আচৰণ কৰিব লাগিব খ্ৰীষ্টৰ বাক্যৰ মতামত আপোনাৰ জীৱন আপনি সমৰ্পণ কৰিব লাগিব আৰু খ্ৰীষ্ট দেখুওৱা আৰিবিলাকত আপোনাৰ জীৱন আপনি অতিবাহিত কৰি দৈনিক দিনে আপনি আগুৱাই যাবৰ কাৰণে আপনি চেষ্টা কৰিব লাগিব এই অন্ধকাৰৰ কৰ্মবিলাকক আপনি মৃত্যু দিব লাগিব খ্ৰীষ্ট যীশুৰ নামত প্ৰেজ দ্য লৰ্ড হালেলুয়া তাৰ কাৰণে যেনে প্ৰকাৰে আমি দেখিবলৈকে পাওঁ প্ৰথম কৰিন্থিয়া 6 অধ্যায় যদি আপুনি 6 অধ্যায় 9 পদটো চাই 10 পদটো চাই তাতো তেনে প্ৰকাৰে মানসিকৰ কাৰ্যবিলাক আমাক জানিবলৈকে দিছে এনে কাৰ্যবিলাক আজিও আপোনাৰ লগত আছে নেকি যদি আছে তেনেহ'লে আপোনাৰ পোহৰৰ লগত এতিয়াও সহভাগিতা নাই প্ৰেজ দ্য লৰ্ড এতিয়াও খ্ৰীষ্ট যীশুৰ সৈতে আপোনাৰ সহভাগিতা নাই কিন্তু খ্ৰীষ্ট যীশু আপোনাক পুনৰ তেওঁ আপোনাক খ্ৰীষ্ট যীশু আপোনাক বিচাৰে খ্ৰীষ্ট যীশু আপোনাৰ যেন সহভাগিতা আপোনাৰ সৈতে তেওঁ গঢ়ি তুলিব বিচাৰিছে খ্ৰীষ্ট যীশু আপোনাক বেটা বুলি মাতিবলৈ বেটি বুলি মাতিবলৈ আৰু আপোনাৰ লগত তেওঁ সহভাগিতা সম্পৰ্ক গঢ়িবলৈ বিচাৰিছে প্ৰেজ দ্য লৰ্ড
হালেলুয়া যেনে প্ৰকাৰে আমি দেখিবলৈকে পাওঁ এদিনাখনৰ এটা কথালৈ আমি আহোঁ যীশু খ্ৰীষ্ট তেওঁলোকে কৈছে আমি ইয়াতে কৈছে চাওক যোহনে লিখা শুভবাৰ্তা 8 অধ্যায় যোহনে লিখা শুভবাৰ্তা 8 অধ্যায় যদি আপুনি চাই 39 পদত চাই তেতিয়াহ'লে তাত এনে প্ৰকাৰে কৈছে তেওঁবিলাকে উত্তৰ দি তেওঁক ক'লে আব্ৰাহাম আমাৰ পিতৃ যীশুৱে তেওঁবিলাকক ক'লে তোমালোক আব্ৰাহামৰ সন্তান হোৱা হ'লে আব্ৰাহামৰ কৰ্ম কৰিলা কি বুলি ক'লে ইয়াতে কৈছে আব্ৰাহাম আমাৰ কি বুলি কৈছে পিতৃ বুলি কৈছে যদি আব্ৰাহাম আমাৰ পিতৃ বুলি কয় তেনেহ'লে পুত্ৰইতো আব্ৰাহামৰ নিচিনাই কৰ্ম কৰিব লাগিব আব্ৰাহামৰ নিচিনাই কাৰ্যবিলাক কৰিব লাগিব আব্ৰাহামৰ নিচিনাই তেওঁলোকৰ জীৱনবিলাক তেওঁলোকে সমৰ্পণ কৰি আগুৱাই যাব লাগিব প্ৰেজ দ্য লৰ্ড তো আজি একেদৰে আপুনি কয় মই খ্ৰীষ্ট যীশুৰ সন্তান হয় খ্ৰীষ্ট যীশুত মই থকা এজন লোক হয় তেনেহ'লে প্ৰিয়গণ খ্ৰীষ্টৰ দেখুওৱা বাক্যৰ মোতাবিক আপোনাৰ জীৱনবিলাক অতিবাহিত আপুনি কৰিব লাগিব আৰু সেই বাক্যৰ দৰে আপোনাৰ জীৱনবিলাক পৰিপূৰ্ণ হৈ আপুনি কাৰ্যকাৰী স্বৰূপে আপুনি আগুৱাই যাব লাগিব তেতিয়াহে আপোনাক ক'ব পৰা যাব আপুনি খ্ৰীষ্টৰ পুত্ৰ খ্ৰীষ্টৰ লগত সহভাগিতা আপোনাৰ আছে আৰু খ্ৰীষ্টৰ বাক্যৰ মোতাবিক আপুনি পৰিচালিত থকা এজন আপুনি সন্তান হয় আপোনাক কি কোৱা হ'ব খ্ৰীষ্ট বিশ্বাসী খ্ৰীষ্টৰ বেটা খ্ৰীষ্টৰ বেটি খ্ৰীষ্টৰ দাস খ্ৰীষ্টৰ দাসী প্ৰেজ দ্য লৰ্ড হালেলুয়া তো তাৰ কাৰণে প্ৰিয়গণ আজি বাইবেল স্পষ্টীকৰণে আপোনাক আৰু মোক যেনে প্ৰকাৰে ইয়াত জানিবলৈকে দিছে যোহনে লিখা শুভবাৰ্তা 8 অধ্যায় 12 পদত যেনে প্ৰকাৰে আপোনাক আৰু মোক কৈছে এতেকে যীশুৱে আকৌ তেওঁবিলাকক ক'লে মই জগতৰ পোহৰ যিজন মোৰ পাছে পাছে আহে তেওঁ অন্ধৰত নপৰি জীৱনত পোহৰ পাব যীশু খ্ৰীষ্টই কি জগতৰ পোহৰ বুলি কৈছে প্ৰেজ দ্য লৰ্ড তেনেহ'লে যীশু খ্ৰীষ্টই যে জগতৰ পোহৰ হয় প্ৰিয়গণ আৰু যীশু খ্ৰীষ্টৰ পাছত যিকোনোৱে যায় তেওঁলোকে কেতিয়াও আন্ধাৰত নপৰি কি বুলি কৈছে জীৱনৰ পোহৰ পাব বুলি কৈছে গোটেই লাইফটো তেওঁলোকৰ জীৱন হৈ থাকিব বুলি কৈছে গোটেই লাইফটো তেওঁলোকৰ জীৱন স্বৰূপ জীৱন হৈ পৰিব বুলি কৈছে প্ৰেজ দ্য লৰ্ড জীৱনৰ পোহৰ বুলি কৈছে হালেলুয়া এনে প্ৰকাৰে এটা পোহৰ নহয় প্ৰিয়গণ টাইমত কেৱল আপোনাক পোহৰ দিব তাৰ পাছত তাৰ পোহৰ বিদ্যা হৈ পৰিব এনে প্ৰকাৰে নহয় খ্ৰীষ্ট যীশু আপোনাৰ গোটেই লাইফটো কি কৰিব বিচাৰিছে পোহৰ কৰিব বিচাৰিছে প্ৰেজ দ্য লৰ্ড খ্ৰীষ্ট যীশু আপোনাৰ লাইফটো পোহৰ হৈ থাকিব বিচাৰিছে আৰু আপুনি খ্ৰীষ্ট যীশুৰ লগত থাকক খ্ৰীষ্টৰ বাক্যৰ লগত আপুনি থাকক খ্ৰীষ্টৰ বাক্য আপোনাৰ সৈতে যেতিয়া থাকিব প্ৰিয়গণ আপুনি পোহৰৰ দিশত গতি কৰি থকা এজন লোক বুলি আপুনি প্ৰমাণিত কৰি আপুনি ক'ব পাৰিব প্ৰেজ দ্য লৰ্ড যেনে প্ৰকাৰে যিখন নাই পোহৰৰ সাক্ষ্য ঘোষণা কৰিলে পোহৰৰ সাক্ষ্য তেওঁ ঘোষণা কৰিলে আৰু তেওঁ পোহৰ দিতা পোহৰ স্বৰূপ তেওঁ নাছিল কিন্তু পোহৰ দিতা পোহৰ স্বৰূপ যে জগতলৈ আহি আছিল সেই কথাকাৰে যোহনাই কি কৰিলে ঘোষণা কৰিলে প্ৰেজ দ্য লৰ্ড যেনে প্ৰকাৰে প্ৰথম যোহন আমি যদি চাওঁ ইয়াত স্পষ্টীকৰণে কৈছে প্ৰথম যোহনা 1 অধ্যায় আপুনি যদি 4 পদত চাই যীশুৱে জীৱন তেওঁতে সেই জীৱন মানুহৰ পোহৰ কি বুলি ক'লে জীৱন তেওঁতেহে সেই জীৱন কি বুলি কৈছে মানুহৰ পোহৰ তেন্তে আজি যোহনে লিখা শুভবাৰ্তা 8 অধ্যায় 12 পদত আমি শুনিবলৈ পাওঁ যীশু খ্ৰীষ্টৰ পাছত যোৱা লোকসকলে কি বুলি কৈছে গোটেই লাইফটোত তেওঁলোকে জীৱনময় পোহৰ স্বৰূপে পোহৰ প্ৰাপ্ত কৰিব প্ৰেজ দ্য লৰ্ড তেতিয়াহ'লে তেওঁলোকৰ লগত আন্ধাৰৰ কাৰ্য কেনে প্ৰকাৰ থাকিব তেওঁলোকৰ লগত অন্ধকাৰৰ কৰ্ম কেনে প্ৰকাৰ থাকিব কেতিয়াও থাকিব প্ৰেজ দ্য লৰ্ড হালেলুয়া আজি বাইবেল স্পষ্টীকৰণে আপোনাক আৰু মোক জানিবলৈকে দিছে যেনে প্ৰকাৰে আকৌ কৈছে ইয়াতে 9 পদত কৈছে আটাই মানুহক পোহৰ দিওঁতা স্বৰূপে পোহৰ জগতলৈ আহি আছিল আটাই মানুহক পোহৰ দিওঁতা স্বৰূপে জগতলৈ আহি আছিল সেই কথাষাৰ যোহনাই ঘোষণা কৰিলে যীশু খ্ৰীষ্টৰ বিষয়ে প্ৰেজ দ্য লৰ্ড হালেলুয়া তো আজি আপুনি পোহৰৰ দিশত আপোনাৰ জীৱন অতিবাহিত কৰি আপুনি আগবাঢ়ি যোৱাটো আপুনি বিচাৰে নেকি যদি আপুনি বিচাৰে তেতিয়াহ'লে খ্ৰীষ্টৰ বাক্য আপোনাৰ জীৱনত আপুনি কাৰ্য কৰিবলৈ আৰম্ভ খ্ৰীষ্টৰ বাক্যবিলাক
আপোনাৰ জীৱনত আপুনি কাৰ্য কৰিবলৈ আপুনি আৰম্ভ কৰক খ্ৰীষ্টৰ বাক্যবিলাকৰ মতে আপুনি আচৰণ কৰিবলৈ আপুনি শিকক খ্ৰীষ্ট যীশুৰ বাক্যৰ মতে আপোনাৰ জীৱনবিলাকক অতিবাহিত কৰিবলৈ আপুনি আৰম্ভ কৰক প্ৰিয় প্ৰেজ দ্য লৰ্ড হালেলুয়া যেনে প্ৰকাৰে আমি পবিত্ৰ বাইবেলত দেখিবলৈ পাওঁ যিশয়া 59ত আপোনাক আৰু মোক কি কৈছে না যিশয়া 59ত কি কৈছে মোৰ হাত এনে ছুটি নহয় যে মই তোমাক আশীৰ্বাদ কৰিব নোৱাৰো কৈছে মোৰ কাৰণে গধুৰ নহয় মই তোৰ মাত শুনিব নোৱাৰো মোৰ চকুৰে অন্ধ নহয় মই তোৰ দৃষ্টি কৰি চাব নোৱাৰি যে কৈছে কিয়নো তোমালোকৰ হাত তেজেৰে আৰু তোমালোকৰ আঙুলিবোৰ অপৰাধেৰে অহুচি হৈ আছে তোমালোকৰ উঠে মিছা কথা কৈছে তোমালোকৰ জিভাই দুষ্টতাৰ কথা বকিছে প্ৰেজ দ্য লৰ্ড তোমালোকৰ উঠে কি কৈছে মিছা কথা কৈছে আর তোমালোকৰ জিভাই দুষ্টতাৰ কথা বকি আছে প্ৰেজ দ্য লৰ্ড যদি আজি আমাৰ জিভাই সকলো মধ্য দুষ্টতাৰ কথাবিলাক বকি আছে সকলো মধ্য দুষ্টতাৰ মাতবিলাক যদি আপোনাৰ জিভাৰ পৰা ওলাই আছে আপোনাৰ ওঠৰ পৰা মিছা 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 কথাবিলাক ওলাই আছে তেনেহলে আপুনি কেনেকৈ ক'ব মই পোহৰৰ দিশত গতি কৰি থকা পোহৰৰ দিশত গৈ থকা এজন মই প্ৰকৃত খ্ৰীষ্ট বিশ্বাসী এনে প্ৰকাৰে আপুনি কেনেকৈ ক'ব প্ৰেজ দ্য লৰ্ড কিন্তু আপোনাৰ জীৱনটোত অন্ধকাৰৰ কৰ্মবিলাক পৰিপূৰ্ণতাৰে পৰিপূৰ্ণ হৈ আছে তো তাৰ কাৰণে আহক প্ৰিয়গণ আপুনি মই প্ৰত্যেকে প্ৰিয়গণ আপুনি আৰু মই প্ৰত্যেকে অন্ধকাৰৰ দিশত গতি কৰি থকা অন্ধকাৰৰ কাৰ্যবিলাকক আপুনি লুকুৱাই নাৰাখিব যদি সদায় আপুনি মিছা কথা কৈ গৈ আছে কাৰোবাক সদায় আপুনি ঠগি গৈ আছে কাৰোবাক আপুনি অন্যায় কৰি গৈ আছে কাৰোবাৰ প্ৰতি আপুনি প্ৰচৰ্চা কৰি গৈ আছে এনে প্ৰকাৰে আপুনি কিছু কাৰ্যবিলাকত আপুনি লিপ্ত হৈ গৈ আছে তেনেহলে এই সকলো কাৰ্যবিলাকক আপুনি বাদ দিয়ক আৰু পোহৰৰ দিশত আপুনি গতি কৰক কিয়নো আপুনি এই কাৰ্যবিলাকক কৰি আপুনি লুকুৱাই নাথাকিব যদি আপুনি লুকুৱাই থাকিব তেতিয়াহ'লে আপোনাৰ জীৱনটো কেতিয়াও কল্যাণ নহ'ব কিয়নো যেনে প্ৰকাৰে হিন্দু পদে 28 পদত কৈছে জীৱন নিজৰ প্ৰাণ থাকে তাৰ কল্যাণ নহ'ব কিন্তু যিকোনো তাক স্বীকাৰ কৰি ত্যাগ কৰে তেওঁ কৃপা পাব যিকোনো তাক স্বীকাৰ কৰি ত্যাগ কৰে তেওঁ কৃপা পাব তো অন্ধকাৰৰ কাৰ্যবিলাকৰ কথা মই যেনেকৈ আপোনালোকক জনালো এই সকলোবিলাকক আপোনালোকে স্বীকাৰ কৰক এই সকলোবিলাকক আপোনালোকে ত্যাগ কৰক আৰু যীশু খ্ৰীষ্টৰ পাছত আপোনালোকে যাবলৈ আৰম্ভ কৰক যীশু খ্ৰীষ্টৰ সৈতে ৰিলেশ্যন সম্পৰ্ক সহভাগিতা গঢ়ি তুলি দৈনিক দিনৰ কাৰ্যত আগুৱাই যাবলৈ আপুনি চেষ্টা কৰক প্ৰিয়গণ আৰু আগবাঢ়ি আহক যেনে প্ৰকাৰে বাইবেল স্পষ্টীকৰণে আপোনাক আৰু মোক জানিবলৈকে দিছে বাইবেলৰ দ্বাৰাই স্পষ্টীকৰণে যেনে প্ৰকাৰে আমি জানিবলৈকে পাওঁ গীত 32 অধ্যায় 5 পদত কৈছে মই তোমাৰ আগত মোৰ পাপ হৈ কাঢ়িলো মোৰ অপৰাধ লুকুৱাই নাৰাখিলো মই ক'লো জিহুৱাৰ আগত মোৰ অপৰাধ হৈ কাঢ়ি তাতে পাপৰ পৰা মোক তুমি ক্ষমা কৰিলা প্ৰেজ দ্য লৰ্ড আজি আপুনি পোহৰৰ দিশত গৈ আছে বুলি আপুনি কৈছে দৈনিক দিনে মই পোহৰৰ সন্তান বুলি কৈ আছে কিন্তু আন্ধাৰৰ দিশত আপুনি গতি কৰি গৈ আছে তেনেহ'লে আপুনি কৰা অন্ধকাৰৰ কাৰ্যবিলাকক আপুনি খ্ৰীষ্ট যীশুৰ নামত হয় কৰক প্ৰেজ দ্য লৰ্ড স্বীকাৰ কৰক অনুতাপ কৰক আৰু অন্ধকাৰৰ কাৰ্যবিলাক বাদ দিয়ক আৰু পোহৰৰ সৈতে সহভাগিতা সম্পৰ্ক গঢ়ি তুলি খ্ৰীষ্ট যীশুৰ লগত আপুনি দৈনিক দিনে আপোনাৰ সহভাগিতা ৰাখি প্ৰাৰ্থনাশীল জীৱন উৎসৰ্গিত কৰি আগুৱাই যাওক আজিৰ বাৰ্তাৰ ওপৰত